তো হাই গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটি বৰষুণৰ বতৰত নতুন ভিডিঅ' লৈ আৰু থাম্বনেইল আপোনালোকে নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত মানে কি শ্ৰী ৰঘুপতিৰ ওপৰত। আৰু এতিয়া আছোঁ নামঘৰতে, মানে ঘৰৰ পৰা আহিলোঁ গা পা ধুই। মানে কি গাইজ ৰাতিৰ পৰা ইমান বৰষুণ দি আছে, ৰাতিৰ পৰা বুলি নহয় এইকেইদিন কণ্টিনিউ বৰষুণ দি আছে, বৰ্তমানো এৰাই নাই, মানে অলপ অলপকৈ হ'লেও আহি আছে। তো সেইকাৰণে বৰ্তমান 11টামান বাজিলে, 7টা 5টা বাজি থকা হেন পায়, মানে কি ইমান দেৰিকৈ উঠিলোঁ। আৰু কথাটো হ'ল কি গাইজ, শ্ৰী ৰঘুপতি মোবাইলত 1.5 ঘণ্টা প্ৰায় 23 মিনিটমান আপলোড কৰি মহাবিপৰীত পৰিল এজন ল'ৰাই। আৰু ল'ৰাজনৰ নাম হৈছে নৱজিৎ ব্লগ বুলি ইউটিউব চেনেল এটা আছে, নৱজিৎ চহৰীয়া না কিবা এনেকুৱা কথা কওঁ গাইজ। হলুততো দি আছে, আৰু হলত কিয় দেই জানিবই লাগে, কাৰণ মোবাইলত অহা নাই। ট্ৰেইলাৰবিলাক দিয়া বেলেগ কথা, বা কোনোবাই নিজে কিবা ট্ৰেইলাৰ এডিট কৰি আপলোড কৰিছে সেইটো বেলেগ কথা, কিন্তু মুভিখন হলৰ পৰা তুলি আনি বা যেনেকুৱা নহওক আপলোড কৰাটো সেইটো কথা নহয়তো গাইজ। কিয় জানেনে গাইজ, যে ফিল্ম এখন আপলোড কৰিব নালাগে যেনেকৈ তেনেকৈ, কাৰণ তেওঁলোকে কিমান বাজেট লৈ ফিল্ম এখন বনায়, কিমান মানে কষ্ট কৰে, হলত ৰিলিজ দিয়ে, তাৰে 1 বছৰ বা বহুত দিন পাছতহে মানে মোবাইলে বা টিভি চিভি দিয়ে। তো এইবিলাক জানিবই লাগে। যি নহওক সিয়াৰো কিবা এটা ভুল আছিল, আৰু সেই বিপৰীত কৰি ল'ৰাজনৰ নিজৰ মুখৰে কি কৈছে শুনকচোন। তো মই ভবা নাছিলোঁ যে এনেকুৱা কৰিলে এনেকুৱা হ'ব। তো মই নিউজ বহুত কমকৈ চাওঁ, যাৰ কাৰণে আজি গম নাপালোঁ যে ৰঘুপতি চিনেমাখন ইউটিউবত আপলোড কৰাৰ কাৰণে যে আজি মোক কেছ হ'ব বা জেল হ'ব। তো মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। আচলতে মই এনেকুৱা কৰাৰ কাৰণ এটাই, তো মই মানে মোৰ ইউটিউব চেনেলটো গমেই পাইছে যে ভিউজ নাহে। আপোনালোকে হয়তো নিশ্চয় চাইছে মোৰ ভিডিঅ'বিলাক, এতিয়া চেনেলটো চাইছে আপোনালোকে খুচৰি, মই গম পাইছোঁ, কিন্তু তাতে দেখিছে আপোনালোকে ভিউজ একো নাহে। তো মই ভিউজৰ আশাতে মই চিনেমাখন মানে ভিডিঅ' কৰি আপলোড কৰিছিলোঁ। তো বেলেগ একো সৰু কাৰণ নাই, আৰু মই সৰু ল'ৰা, ইমান মোৰ কোনো ডাঙৰ মানুহৰ লগত হাতো নাই বা কাৰো লগতে একো নাই মোৰ, বাছ লগৰ লগতে যি কৰোঁ। তো মই চিনেমাখন ড্ৰিম হলৰ পৰা মই চাব যাই কিনে ভিডিঅ' কৰি আনিছিলোঁ হয়। তো মই ঘৰৰ মানুহক দেখাম বুলিয়ে ভাবিছিলোঁ, কিন্তু লগবিলাকে ক'লে যে ইউটিউবত আপলোড কৰি চা, ভিউজ আহিব বা কিবা হ'ব এনেকৈ কৈছিলে। তো তাৰ কাৰণে মই লগৰবিলাকৰ কথা শুনি যোৱাকালি মই প্ৰথমতে আপলোড কৰিছিলোঁ, আনলিষ্ট কৰি থৈ দিছিলোঁ যে কোনোৱে যাতে নাপায়। তো মানে যিবিলাক মোৰ লগে চোৱা নাই তেওঁলোকে চাব, আৰু তাৰপিছত তেনেকৈ থৈ দিছিলোঁ। কিন্তু লগবিলাকে যোৱাকালি ৰাতি ক'লে যে দি চাওঁ একো নহয়। তো মই তেনেকৈ পাব্লিক কৰি দিলোঁ, দিয়াৰ কাৰণে ৰাতিটোৰ ভিতৰতে এইবিলাক হ'ল। আৰু মই নিউজ বহুত কমকৈ চাওঁ, আৰু গম পোৱা নাছিলোঁ যে এনেকুৱা চিনেমাখন ইউটিউবত আপলোড কৰিলে বা কোনো ছ'চিয়েল মিডিয়াত আপলোড কৰিলে জেল হ'ব পাৰে, কিবা হয়, এইবিলাক মই একো গম পোৱা নাছিলোঁ। গম পোৱা হ'লে মই এইটো ভুল নকৰিলোঁ হয়। আৰু মোৰ কোনো ডাঙৰ মানুহৰ লগত বা কোনোবা কাৰো লগতে মোৰ একো হাত নাই। মই নিজে খালি মই ভিউজৰ আশাতে দিছিলোঁ, যাতে চেনেলটো অলপ ভিউজ অহা হওক বা যাতে 2-এটা ছাবস্ক্ৰাইবাৰ আহক, সেইটোৰ আশাতে মই যি কৰিছোঁ। আৰু মোৰ বেলেগ একো লক্ষ্য নাই, চিনেমাখন আপলোড কৰাৰ কোনো উদ্দেশ্য নাই। তো মই মোৰ ভুলটো স্বীকাৰ কৰিছোঁ। আৰু এতিয়া মোৰ ভিউজ কেইটা আহিছে আপোনালোকে নিশ্চয় গমাই পাইছে, 60টামান ভিউজ আহিছে। 60টামান মানুহে চাইছে নেকি, মোৰ স্ক্ৰীনশ্বটো মাৰি থৈ দিছিলোঁ মই বাৰু। 60টামান মানুহে চাইছে। 60টা মানুহক দেখুৱাব গৈ পেলাই এতিয়া মই এনেকুৱা কেছ হৈ গ'ল, এতিয়া আপোনালোকে গমাই পাইছে। তো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। তো আৰু মই গোটেই দুখীয়া ঘৰৰ ল'ৰা, তো আপোনালোকে গম নাপায়, হয়তো মোৰ ভিডিঅ'ত চালে গম পাব আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা বা কি। তো এতিয়া নাজানো মোৰ কি হয়, আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক। এনেকুৱা ভুল মই আৰু জীৱনত কেতিয়াও নকৰোঁ। আৰু মই ইউটিউব একদম টোটেলি মই বাদ দিলোঁ আজিৰ পৰা, কেতিয়াও আৰু ইউটিউবত ভিডিঅ' নবনাওঁ, আৰু এনেকুৱা কেতিয়াও নকৰোঁ মই। তো মই আপোনালোক কাণত ধৰি মই ৰিকুৱেষ্ট কৰিছোঁ, ক্ষমা খুজিছোঁ, এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। কিন্তু যদি মই আপোনালোকে কিবা ইয়াৰ ওপৰত একশ্যন লয় আৰু জেলত যাব লগা হয় বা কিবা কৰি পুলিচে নিব আহে বা পুলিচ দেখা পাওঁ, মই বেছি সময় নাথাকোঁ, মই ছুইচাইড কৰি দিম। ভিডিঅ' ক্লিপটো চালে আপোনালোকে সি বহুত ক্ষমা খুজিছে, আৰু বহুত দুখীয়া ঘৰৰ ল'ৰা কিবা কিবি এনেকুৱা কৈছে। মানে ৰবিশৰ্মা যে যেতিয়া মানে কথাখিনি কৈছিল আৰু বা এৰেষ্ট কৰা হ'ব বা কিবা কৰা হ'ব, তো সেইকাৰণে এই ভয়তে এইটো ভিডিঅ'টো বনাইছে। মানে কথাখিনি কৈছে আৰু মানে অৱস্থাটো আৰু কৈ দিছে। কিন্তু ভাই তই এইটো কৰিব নালাগিছিল, নাজনা হৈ আনক সুধি ল'ব লাগিছিল যে এইটো আপলোড কৰিব পাৰিম নে নোৱাৰিম। এইটো ভুল কৰিছা বহুত। কি কৰে কৰিব eabisharma দা শুন, তো মই তাৰ ওপৰত মাতিব নাযাওঁ, কিন্তু জাষ্ট ভিডিঅ'টো বনালোঁ। তো এইখিনিয়ে ভিডিঅ'টো আছিল, কিন্তু এনেকুৱা নকৰিবা নেক্সট ভিডিঅ' মানে নেক্সটবাৰ এনেকুৱা কোনো ফিল্ম নদিবা। আৰু যোনে যোনে মোৰ ভিডিঅ' চাইছে, কোনোবা সৰু সুৰা ইউটিউব নতুন খুলিব পাৰে, তেওঁলোকক কৈছোঁ মানে ফিল্ম আপলোড গোটেই অল নকৰিব। এনেই কিবা ট্ৰেইলাৰ এটা আপলোড কৰিছে সেইটো বেলেগ। তো ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।